হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ আলু আৰু পটলৰ এটা টেষ্টি ভাজিৰ ৰেচিপি। চ' বলকচোন দেৰি নকৰি ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। মই 3টা পটল এনেকৈ কাটি লৈছোঁ, পাঁচফোৰণ লৈছোঁ, পিঁয়াজ লৈছোঁ, আলু 3টা এনেকৈ কাটি লৈছোঁ, জলকীয়া লৈছোঁ 2টা আৰু নহৰু ফুটমান, আৰু এফালে হালধি গুড়ি অলপ লৈছোঁ আৰু নিমখ দিব আপোনালোকে সোৱাদ অনুসৰি। তাত অলপ তেল গৰমাই লৈছোঁ। এতিয়া তেলখিনি গৰম হৈছে, ইয়াত মই এতিয়া নহৰু কেইফুটমান দি দিছোঁ। নহৰু কেইফুটা অলপ ৰঙচুৱা হ'লৈকে ভাজিব। অলপ সময় ভাজি ৰঙচুৱা হ'লে ইয়াত পাঁচফোৰণকেইটাও দি দিব। সেইখিনি অলপ সময়ৰ কাৰণে ফ্ৰাই কৰি থাকিব। ইয়াতে মই এতিয়া কাটি থোৱা জলকীয়াকেইটাও দি দিছোঁ। সেইখিনি অলপ সময় ভাজি থাকিব অলপ সময়ৰ কাৰণে। এতিয়া কাটি থোৱা পিঁয়াজখিনি ইয়াত দি দিছোঁ। পিঁয়াজখিনি বেছি ৰঙচুৱাকৈ ভাজিব নালাগে, কাৰণ ইয়াৰ ৰংটো অলপ সলনি হ'লেই আপোনালোকে হেৰি কৰি থ'ব। বেছি ৰঙচুৱা হ'লেও খাই ভাল নালাগিব, কাৰণ পটলৰ আৰু আলুৰ লগত মিক্স হৈ যাব যিহেতু। ভাজি থাকিব এনেকৈ। এইটো ভাজি আচলতে বহুত টেষ্টি হয় খাবলৈ। আপোনালোকে ভাতৰ লগতো খাব পাৰে বা ৰুটিৰ লগতো খাব পাৰে। খাই খুবেই টেষ্টি হয়, জানেই আচলতে সকলোৱে এনেকৈ বনাই খাবলৈ। এতিয়া মই ইয়াত পটলখিনিও দি দিছোঁ, আৰু পটল আৰু আলু গোটেইখিনি ইয়াত দি দিম। পটল আৰু আলুখিনি ইয়াত দি দিছোঁ, আৰু এইখিনি অলপ সময়ৰ কাৰণে ভাজি থাকিম। ভাজি থাকিব। গেছটো অলপ একদম ল' কৰি ৰাখিব, ল' মিডিয়ামত কৰি ৰাখিব। তাতে মই এতিয়া আধা চামুচ হালধি গুড়ি, আৰু সোৱাদ অনুসৰি নিমখ দিব। বেলেগ মছলা একো ইয়াত ব্যৱহাৰ কৰা নাই, খালি আদা নহৰু এইবিলাকো একো দিয়া নাই। নহৰুখিনি অলপ দিছোঁ। এইখিনি অলপ ভাজি থাকিব ভালকৈ, লৰাই ভাজি থাকিব। এইখিনি মই এতিয়া অলপ সময়ৰ কাৰণে এখন ঢাকনেৰে ঢাকি থ'ম, ভালকৈ সিজি উঠিবৰ কাৰণে। ঢাকনিখন খুলি পেলাই চালোঁ, অলপমান সিজি উঠিছে, আৰু 5 মিনিটমান হ'লে এইখিনি হৈ যাব। আকৌ এবাৰ এনেকৈ লৰাই দিব ভালকৈ। কিন্তু এটা মই কথা কৈ থওঁ, যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ
ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিব, তেতিয়া আহিবলগীয়া নতুন ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমতে পাব পাৰে। প্ৰায় হৈয়ে গৈছে ভাজা। আলুখিনিও সিজি উঠিছে, পটলখিনিও সিজি উঠিছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি এখন প্লেটত উলিয়াই থ'ম ভাজিখিনি। আজি মোৰ পটল আৰু আলুৰ টেষ্টি ভাজিকণ ৰেডি হৈ গ'ল। এইটো আপোনালোকে ভাতৰ লগত নহ'লে ৰুটিৰ লগত পৰিৱেশন কৰিব পাৰে। ভিডিঅ'টো কেনে পালে জনাবচোন। থেংকছ ফৰ ৱাটছিং।